আজি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 10ৰ 2024ত হৈ যোৱা ইংলিছৰ কুৱেশ্যন পেপাৰটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকৰ কাৰণে বোনাছ কিছুমান কুৱেশ্যন দিয়া হ'ব বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন যোনবিলাক সিলেকশ্যন কৰি থোৱা হৈছে ইয়াৰ ভিতৰতে বহুতে কুৱেশ্যন কমন পাবা তোমালোকে ঠিক আছে যেহেতু এটা দিনে আছে এক্সামৰ কাৰণে গতিকে যিমান দূৰ পসিবল হয় তোমালোকে চাই ল'লে বেষ্ট হ'ব মই ডাইৰেক্টলি এনসাৰ বিলাক কৈ যাম সেকশন 8 তোমালোকে যদি আহা ইয়াতে প্ৰথম জনটো কোৱেশ্চন আছিল এটো স্টেটমেন্টৰ জৰিয়তে দিয়া হৈছিল দুটা স্টেটমেন্ট আছিল ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন বি স্টেটমেন্ট 1 ইজ ফলছ এন্ড স্টেটমেন্ট 2 ইজ ট্ৰু কোৱেশ্চন নম্বৰ 2 ৰ শুদ্ধ আনসাৰটো অবভিয়াসলি তোমালোকে পাৰিবা এটো সি হ'ব 3 নম্বৰৰ কোৱেশ্চন 2 ৰ আনসাৰ হ'ব অপচন বি 4 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি 5 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 6 number question of so statement दिया होइसे यार शुद्ध आंसर टू होबो ऑप्शन डी स्टेटमेंट 1 और 2 आर की होबो ट्रू होबो এই ক্ষেত্ৰত क्वेश्चन नंबर 7 और शुद्ध आंसर टू होबो ऑप्शन सी क्वेश्चन नंबर 8 और शुद्ध आंसर टू होबो ऑप्शन ए 9 और अगेन सो स्टेटमेंट दिया होइसे यार शुद्ध आंसर टू होबो ऑप्शन ए क्वेश्चन नंबर 10 और शुद्ध आंसर टू होबो ऑप्शन ए क्वेश्चन नंबर 11 और शुद्ध आंसर टू होबो ऑप्शन डी 12 और शुद्ध आंसर टू होबो ऑप्शन बी 13 और शुद्ध आंसर टू होबो ऑप्शन ए 14 और शुद्ध आंसर टू होबो ऑप्शन बी 15 और शुद्ध आंसर टू होबो ऑप्शन ए 16 और शुद्ध आंसर टू होबो ऑप्शन सी 17 और शुद्ध आंसर टू होबो ऑप्शन सी 18 और शुद्ध आंसर टू होबो ऑप्शन डी 19 और शुद्ध आंसर टू होबो ऑप्शन ए 20 और शुद्ध आंसर टू होबो ऑप्शन डी 21 और शुद्ध आंसर टू होबो ऑप्शन डी 22 और शुद्ध आंसर टू होबो ऑप्शन सी और दे आसिल तो यारे और टू शुद्ध आंसर टू होबो ऑप्शन डी 23 शुद्ध आंसर टू होबो ऑप्शन बी यारो और दे आसिल यारो शुद्ध आंसर टू होबो ऑप्शन बी 24 और शुद्ध आंसर टू होबो ऑप्शन सी यातो और दे आसिल यारो शुद्ध आंसर टू होबो ऑप्शन ए 25 ओत अगेन स्टेटमेंट दिया होइसे यार शुद्ध आंसर टू होबो ऑप्शन ए और दे आसिल यारो शुद्ध आंसर टू होबो ऑप्शन बी 26 और शुद्ध आंसर होबो ऑप्शन सी यातो और दे आसिल यारो शुद्ध आंसर टू होबो ऑप्शन सी 27 और शुद्ध आंसर टू होबो ऑप्शन बी 27 और दे आसिल यार शुद्ध आंसर टू होबो ऑप्शन बी তোমালোকে এটা কৰিলে হ'ব জাস্ট 28 और स्टेटमेंट দিয়া আছিল यार শুদ্ধ आंसर टू होबो ऑप्शन बी 29 और শুদ্ধ आंसर टू होबो ऑप्शन डी 30 শুদ্ধ आंसर टू होबो 31 और शुद्ध आंसर टू होबो ऑप्शन डी 32 शुद्ध आंसर टू होबो ऑप्शन बी 33 शुद्ध आंसर टू होबो ऑप्शन सी 34 और शुद्ध आंसर टू होबो ऑप्शन डी 35 और शुद्ध आंसर टू होबो ऑप्शन ए 36 और शुद्ध आंसर टू होबो ऑप्शन डी 37 और शुद्ध आंसर होबो ऑप्शन बी 38 और शुद्ध आंसर टू होबो ऑप्शन सी 39 और शुद्ध आंसर टू होबो ऑप्शन बी 40 और 41 और কাৰণে তোমালোকক ইয়াতে কিছুমান পেজেস উঠাই দিয়া হৈছে এইটো ৰিডিং কৰিলে তোমালোক आंसरটো দিব পাৰিবা 40 নম্বৰৰ শুদ্ধ आंसरটো হ'ব অপচন সি 41 और शुद्ध आंसरটো হ'ব অপচন ডি এতে সোয়া ইয়াতে পেজেস উঠাই দিয়া হৈছে 42 টু 45 যেমানটা কোশ্চেন হয় গোটেইখিনি এইখিনি পঢ়িয়ে তোমালোকে आंसरটো কৰিব লাগিব ইয়াতে দিয়া আছে প্যাৰাগ্ৰাফ দুটা প্যাৰাগ্ৰাফ কৰি দিয়া আছে আৰু ডায়াগ্ৰামটো দিয়া আছিল ঠিক আছে এর উপর ডিপেন্ড কৰি কোশ্চেন বিলাক দিয়া হৈছে সোয়া 42 ৰ শুদ্ধ आंसरটো হ'ব অপচন বি 43 ৰ শুদ্ধ आंसर হ'ব অপচন এ 44 ৰ শুদ্ধ आंसरটো হ'ব অপচন সি দুইটা রং হলে নিশ্চয় কমেন্টত জনাই দিবা তো ডাইরেক্ট সেকশন ই দেখা গ্রামার সেকশনত ইয়াতে দিয়া আছিল কি প্রথমটো দিয়া আছিল কারেক্ট টেন্স কৰিব দিছিল দুইটা হয়নে ইয়াতে কি হ'ব হৰি লাভস টু ৰিড নভেলস হ'ব উই হ্যাভ বিন লিভিং ইন গুৱাহাটী সিন্স লাস্ট জানুয়ারি সিন্স আছিল গতিকে উই হ্যাভ বিন হ'ব সেন্স দ্য নারেশন অফ দ্য ফলোইং সেন্টেন্সেস ইয়াতে দিয়া আছে দ্য টিচার সে we will learn a poem ইয়াতে তোমালোকে এটো কৰিব পৰা the teacher said that they would learn a poem today next b jonto দিয়া আছিল কি father told me not to waste my time ইয়াতে তোমালোকে লিখিব পৰা father said to me don't waste your time ইয়াতে সোয়া ইয়াতে কি কৈছে সেন্টেন্স দুটা দিয়া আছে আৰু আমাক হিন্টটো দিয়া আছে write as a compound sentence এটো তো এটো তোমালোকে কম্পাউন্ড সেন্টেন্স তো বনাব পাৰা কি হি ওয়াজ ওল্ড বাট হি ওয়াজ এনার্জেটিক ঠিক আছে বি দামা কি কৈছে সোশ্যাল মিডিয়া ইজ ডিসেপটিভ এটো রিরাইট ইন ইন্টারোগেটিভ ফর্ম ইন্টারোগেটিভ কৰিলে কি হ'ব ইজ তো আগত লৈ দিলে হল বাকিখিনি তো হ'ব তো এইখিনি আছিল কি 2024 ৰ এমসিকিউ খিনি আৰু লগতে গ্ৰামাৰৰ সেকশন খিনি ঠিক আছে আই হোপ এইটো ভিডিও তোমালোকক বহুত হেল্প কৰিব কোশ্চেন প্যাটাৰ্ন জনাত
তো চোৱা যেহেতু বোনাছৰ কথা কৈছিলো তো বোনাছৰ কাৰণে মই লৈ আহিছো 2015 হৈ যোৱা কোৱেশ্চন পেপাৰৰ সলিউশনটো তোমালোকে ইয়াৰ পৰা বহুত কমন পাবা গতিকে যেহেতু এদিন আছে যিমান দূৰ পসিবল হয় এইবিলাক চাই ললে বেষ্ট হ'ব